তো নমস্কাৰ জনাই সকলোকে স্বাগতম জনাইছোঁ মোৰ ভাগৰ অন্য এটা ভিডিঅ'লৈ। তো আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' দিছোঁ। আমি বৰাহীবাৰীত আছোঁহি। আজি এমাহমানৰ পৰা আমি মানে গেট এখন বনাই আছোঁ। আৰু গেটৰ মূৰ্তি পৰা আদি কৰি কি বনাই আছোঁ, কেনেকৈ বনাই আছোঁ, সকলোবোৰ খুব কম সময়ৰ ভিতৰতে দেখুৱাম। তো চাই পেলাই কেনেকুৱা হৈছে কমেণ্টত জনাব, আৰু চেনেলটোত যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। ইয়াৰ ওপৰত হৈছে বিষ্ণু, তলত এইফালে গায়ন বায়ন দেখুৱালোঁ। তাৰপিছতে এতিয়া ওপৰত গৈ দেখুৱাম। সেয়া হৈছে বিষ্ণু আৰু দুফালে দুখন শৰাই। এই তলৰ খুঁটা দুটাত গায়ন বায়ন আপোনালোকে দেখিলেই। এতিয়া ওপৰত গৈ অলপ ভালকৈ দেখুৱাই দিওঁ। আছে এতিয়াও বহুতখিনি কাম বাকী আছে। এই ভাগ হৈছে বিষ্ণু ভাগ, বিষ্ণু মূৰ্তি। এইখন শৰাইখন, এখন শৰাই হৈছেগৈ আৰু এখন শৰাই আছে। এতিয়া এইবোৰ ফুল লগাই থোৱা আছে, গেটত ধুনীয়াকৈ ফুল লগাই দিয়া হৈছে। তাৰপিছতে এই ভাগ মূৰ্তি ভাগ। যথেষ্ট ওপৰত উঠি আছোঁহি, তো ভালকৈ দেখুৱাব পৰা নাই, অকণমান এই অসুবিধা হৈছে। তথাপিও চব এই ভাগ হৈছে বিষ্ণু ভাগ। এতিয়া আৰু দুদিনৰ পাছৰ পৰা ৰঙৰ কাম আৰম্ভ কৰিম। এইখন শৰাইখন, এইয়া ছাইডলৈ আমাৰ নামঘৰ ভাগ। আমি তাতে সেই ছাইডৰ ৰুমটোতে আমি থাকোঁ। এয়া এয়া আমাৰ মিস্ত্ৰীয়ে এতিয়াও কাম লগাই আছে। তো এয়া প্লাষ্টাৰৰ কাম কৰি আছে। প্লাষ্টাৰৰ কাম ওপৰত প্ৰায়খিনি শেষেই হ'ল, আৰু তলত আছে কৰিবলৈ, আৰু টাইলছো লগাবলৈ আছে। এয়া কাম লাগি আছে। সম্পূৰ্ণ ৰং কৰাৰ পাছত ভিডিঅ' এটা ভালদৰে বনাই দিম। ৰং কৰি থকা অৱস্থাটো দিবলৈ যত্ন কৰিম বাৰু, কিন্তু কাম কৰি থকা অৱস্থাত ভিডিঅ'বোৰ কৰিবলৈ অলপ দিগদাৰ হয়। যি কি নহওক, ভিডিঅ'টো বাৰু দেখুৱাম। গেটখন কেনেকুৱা হ'ল, কি হ'ল, একেবাৰে সেইটো বেলেগকৈ ভিডিঅ' বনাম। এয়া লিংগ ভাগো বনাবলৈ দিছিলে। লিংগ ভাগ ইয়াৰ কাৰণে নহয় বাৰু, সেইফালে খোল আছে। তো আজিলৈ ভিডিঅ'টো ইমানেই। সম্পূৰ্ণ হোৱাৰ পাছত আকৌ ভিডিঅ'টো দিম। ধন্যবাদ।